হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই চেনেল আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' আজিৰ ভিডিঅ'টোত আমি 15টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাশ্যন কৰিম যি আছাম পুলিচ ABOB কনষ্টেবল পৰীক্ষাত আহিব পাৰে এক্সপেক্টেড কুৱেশ্যন। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব সকলোৰে। চ' লেটছ ষ্টাৰ্ট দিছ ভিডিঅ'। তো নম্বৰ 1 কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? তো প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। তো এইখন প্ৰকাশ পাইছিলে আগষ্ট 12, 1935 চনৰ পৰা আৰু সম্পাদক আছিলে নীলমণি ফুকন আৰু প্ৰকাশ কৰিছিলে শিৱপ্ৰসাদ বৰুৱাই আৰু যোৰহাটৰ পৰা প্ৰকাশ কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো আমি লৈছোঁ আৰু সেইটো হৈছে প্ৰথম ভাৰতীয় বাতৰি কাকতখন হৈছে তো প্ৰথম ভাৰতীয় বাতৰি কাকতখন হৈছে বেংগল গেজেট আৰু এইখন প্ৰকাশ হৈছিলে প্ৰথম 1779 চনত। সম্পাদক আছিলে আইৰিছমেন জেমছ আগুষ্টোছ হিস্কি কলিকতাৰ পৰা আৰু এইখন ইংৰাজী ভাষাত প্ৰথম প্ৰকাশ পাইছিলে। ইয়াৰ পাছৰ কুৱেশ্যনটো আমি লৈছোঁ প্ৰথম অসমীয়া ৰঙীন চিনেমাখন হৈছে মানে বোলছবিখন হৈছে আৰু সেইখন হৈছে ভাইটি আৰু এইখন প্ৰকাশ পাইছিলে 1972 চনত আৰু পৰিচালক আছিলে কমল নাৰায়ণ চৌধুৰী। তো অসমৰ প্ৰথমখন বোলছবি কোনখন আছিলে? তো সেইখন হৈছে জয়মতী আৰু জয়মতী কিমান চনত প্ৰকাশিত হৈছিলে সেইটো কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো আমি লৈছোঁ সেইটো হৈছে মানচেষ্টাৰ অফ ইণ্ডিয়া মানে ভাৰতৰ বস্ত্ৰ নগৰী কাক কোৱা হয়? তো ভাৰতৰ বস্ত্ৰ নগৰী বুলি আহমেদাবাদ গুজৰাটৰ এখন চহৰ তাক কোৱা হয়। ঠিক তেনেকৈ অসমৰ মানচেষ্টাৰ অফ আছাম বুলি কাক কোৱা হয়? তো সেইখন হৈছে শুৱালকুছি কোৱা হয় আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ এখন ঠাই হয় শুৱালকুছি আৰু এইখন চিল্ক কাপোৰৰ কাৰণে বস্ত্ৰৰ কাৰণে যথেষ্ট ফেমাছ। ইয়াৰ পাছৰ কুৱেশ্যনটো আমি লৈছোঁ তো সেইটো হৈছে প্ৰথম হিন্দী ৰঙীন চিনেমাখন কোনখন? আৰু সেইখন হৈছে কিষাণ কানাইয়া আৰু এইখন 1937ত বনোৱা হৈছিলে। তো প্ৰথম হিন্দী চিনেমাখন কোনখন? তো সেইখন হৈছে ৰাজা হৰিশ্চন্দ্ৰ আৰু সেইখন কিমান চনত বনাইছিলে সেইটো জনাবলৈ নাপাহৰিব কমেণ্টত। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি লৈছোঁ প্ৰথম ছপাশাল ভাৰতবৰ্ষৰ ক'ত আৰু কেতিয়া মানে স্থাপন কৰা হৈছিলে? তো ইয়াৰ এনচাৰটো হ'ব 1556ত জেছুইট ST পাউলছ কলেজৰ পুৰণি গোৱাত পৰ্তুগীজসকলে স্থাপন কৰিছিলে। তো অসমত কেতিয়া আৰু কোনে কৰিছিলে? তো সেইটো 1836 চনত অসমত ছপাশাল স্থাপন কৰিছিলে আৰু এইটো কৰিছিলে খ্ৰীষ্টিয়ান মিছনাৰীসকলে শদিয়াত স্থাপন কৰিছিল প্ৰথম। নেক্সট কুৱেশ্যনটো আমি লৈছোঁ তো এইটো হৈছে অসমৰ প্ৰথম ইংৰাজী ভাষাৰ বাতৰি কাকতখন কোনখন? তো সেইখন হৈছে দ্য আছাম ট্ৰিবিউন 4 আগষ্ট 1939 চনত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিলে। পাছলৈ সেইখন অকল গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি লৈছোঁ তো প্ৰথম বাতৰি কাকত কোনখন অসমৰ? তো অসমৰ প্ৰথম বাতৰি কাকতখন হৈছে অৰুণোদয় আৰু অৰুণোদয় প্ৰকাশ হৈছিলে 1846 চনত শিৱসাগৰৰ পৰা নাথান ব্ৰাউনে প্ৰকাশিত কৰিছিলে। দৈনিক বাতৰি কিন্তু ৰেগুলাৰ আছিলে মানে দৈনিক, কিন্তু অৰুণোদয়খন দৈনিক নাছিলে। যদি কুৱেশ্যন আহে প্ৰথম বাতৰি কাকত কোনখন? তো সেইটো সুধিলে মানে আমি অৰুণোদয় লিখিব লাগিব আৰু যদি সোধে প্ৰথম দৈনিক বাতৰি কোনখন? তো সেইটো আমি দৈনিক বাতৰি সেইখনকে লিখিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে জোনাকী কেতিয়া প্ৰকাশ কৰিছিল? মানে প্ৰথম কেতিয়া প্ৰকাশ কৰিছিল? তো সেইটো হৈছে 9 ফেব্ৰুৱাৰী 1889 চনত আৰু এইখনৰ সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছৰ কুৱেশ্যনটো আমি লৈছোঁ বাঁহী কেতিয়া প্ৰকাশ কৰিছিলে প্ৰথম? তো বাঁহী আলোচনীখন প্ৰথম প্ৰকাশ হৈছিলে 1909 চনত। তো 1909 চনৰ পৰা 1932 চনলৈ প্ৰকাশিত হৈছিলে প্ৰথমে কলিকতাৰ পৰা আৰু এইখন প্ৰকাশ কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। তো লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধি দিয়া হৈছিলে? তো আৰু সেইটো হৈছে ৰসৰাজ উপাধি দিয়া হৈছিলে কাৰণ তেওঁৰ লিখনিসমূহ যথেষ্ট মধুৰ আৰু ৰসাল। ইয়াৰ পাছৰ কুৱেশ্যনটো আমি লৈছোঁ তো সেইটো সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিলে? তো অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে 1888 চনত। ইয়াৰ নেক্সট কুৱেশ্যনটো আমি লৈছোঁ
কোনখিনি সময়ক অসমীয়া ভাষাৰ ওপৰত মানে কলা ডাৱৰ বোলা হয় তো এটা সময় আছিল ব্ৰিটিছৰ শাসনকালত যিটো সময়তে অসমীয়া ভাষা প্ৰায় লুপ্তপ্ৰায় হৈ গৈছিলে আৰু সেইটো হৈছিলে 1836 চনৰ পৰা 1873 চনলৈ এই সময়ছোৱাতে অসমৰ স্কুল কলেজ কোৰ্ট কাছাৰী সকলোতে বঙালী ভাষা চলাইছিল ব্ৰিটিছসকলে এই ভিডিঅ'টোৰ একেবাৰে শেষৰ কুৱেশ্যনটো আমি লৈছোঁ আৰু সেইটো হৈছে প্ৰথম অসমীয়া ছপা পুথি হৈছে তো প্ৰথম অসমীয়া ছপা পুথিখন হৈছে আছাম বুৰঞ্জী তো কাশীনাথ ফুকনে লিখিছিল এই আছাম বুৰঞ্জী তেওঁৰ আন এখন বুৰঞ্জী হৈছে চুতীয়া বুৰঞ্জী ভিডিঅ'টোৰ জৰিয়তে আমি 15টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ডিছকাশ্যন কৰিলোঁ তো এই কুৱেশ্যনকেইটাৰ ভিতৰতে যিকোনো 2-3টা কুৱেশ্যন কমন পৰিবই আৰু এনেধৰণৰ ভিডিঅ' মই বনাই থাকিম ভিডিঅ'সমূহ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যিসকলে অসম পুলিচৰ প্ৰস্তুতি চলাই আছে লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'সমূহত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব